8.5 বছৰ ধৰি বিজেপিৰ চৰকাৰ থকাৰ পাছত দিছপুৰৰ মুখ্যমন্ত্ৰীৰ নাকত তলত থকা এই সোণাপুৰত কেনেকৈ বেদখল কৰি থাকিলে, বেদখল কেনেকৈ উচ্ছেদ কৰিব নোৱাৰিলে 8.5 বছৰ বিজেপি চৰকাৰ। মুখ্যমন্ত্ৰীক সকীয়াই দিব খুজিছোঁ, উচ্ছেদক ৰাজনৈতিক অস্ত্ৰ হিচাপে, নিৰ্বাচনৰ বৈতৰণি পাৰ হোৱাৰ অস্ত্ৰ হিচাপে যাতে ব্যৱহাৰ নকৰে, তাৰ কাৰণে মুখ্যমন্ত্ৰীক সকীয়াই দিব খুজিছোঁ। 26 ওচৰ চাপিছে কাৰণে এতিয়া সাম্প্ৰদায়িক মেৰুকৰণ কৰিব লাগে, তেওঁলোকৰ এজেণ্টবোৰ নমাই দিব লাগে। আকবৰুদ্দিন অ'ৱেচিছৰ দৰে যিবোৰ বিৰাট একদম সাংঘাতিক ডায়লগ দিয়া মানুহবোৰক তাত নমাই দি সাম্প্ৰদায়িক পৰিৱেশ সৃষ্টি কৰিব লাগে। আমি এইবোৰৰ বিৰুদ্ধে। 9 বছৰীয়া ছোৱালী এজনীৰ গাত গুলি লাগি গুপ্তাংগ একেবাৰে জীৱনকালৰ কাৰণে ঘূণীয়া আছে। এইবোৰ কথাত মুখ্যমন্ত্ৰীয়ে হিন্দু মুছলমান কৰিবলৈ নাপায়। 9 বছৰীয়া এগৰাকী ছোৱালী এই ধৰণে আঘাতপ্ৰাপ্ত হৈছে আৰু মুখ্যমন্ত্ৰীয়ে হিন্দু মুছলমান কৰি আছে, এইটো কেনেকুৱা ধৰণৰ কথা? অথচ মাতব্বৰ কেইজনক ধৰিব পৰা নাই, যিসকলে তেওঁলোকক প্ৰভোগ কৰিছে। আৰু তাৰ উপৰিও এই যে যিসকলে উত্তেজিত হৈ মানুহে অস্ত্ৰ শস্ত্ৰ লৈ আক্ৰমণ কৰি পুলিচক বিষয়াক আক্ৰমণ কৰিছে, এইটোৰো আমি বিৰোধী। চৰকাৰী ভূমি, বনাঞ্চল, বিজিআৰ, ভিজিআৰ, যিবোৰ আইনমতে প্ৰাকৃতিক জলাশয়, জনজাতীয় আৱেষ্টনী, বেল্ট আৰু ব্লক, এইবোৰ বেদখল মুক্ত কৰাটো আইনীভাৱে আমি জাতীয় পৰিষদে বিচাৰোঁ। আমি বিচাৰিছোঁ বিধিমতে, আইনমতে, ন্যায়মতে উচ্ছেদ হ'ব লাগে, উচ্ছেদ হোৱাটো প্ৰয়োজন। আমি আইনৰ লগত আছোঁ, বৈধ ভাৰতীয় নাগৰিকৰ লগত আছোঁ, আৰু যিসকল অবৈধ বিদেশী নাগৰিক আছে তেওঁলোকৰ বিৰুদ্ধে আছোঁ।